নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ দশম শ্ৰেণী গণিতৰ অধ্যায় 8 ত্ৰিকোণমিতি পৰিচয় পাঠটো আলোচনা কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে প্ৰথমে জানিব লাগিব ত্ৰিকোণমিতি শব্দটো অৰ্থটো কি ত্ৰিকোণমিতি পাঠটো পঢ়াৰ আগতে। সেয়ে আমি প্ৰথম আলোচনা কৰোঁ ত্ৰিকোণমিতি শব্দটো ক'ৰ পৰা আহিছে। ত্ৰিকোণমিতি যাৰ ইংৰাজী নাম হৈছে ত্ৰিকোণমিতি শব্দটো গ্ৰীক শব্দৰ তিনিটা শব্দৰ পৰা আহি ত্ৰিকোণমিতি শব্দটো উদ্ভৱ হৈছে, অৰ্থাৎ ত্ৰি আৰু গণ, মেটন, এই তিনিটা শব্দৰ পৰা ত্ৰিকোণমিতি শব্দটো উদ্ভৱ হৈছে। এতিয়া গ্ৰীক শব্দ ত্ৰি মানে হৈছে তিনি, গণ অৰ্থটো হৈছে বাহু, মেটন অৰ্থটো হৈছে জোখ মাখ লোৱা। অৰ্থাৎ ত্ৰিকোণমিতি শব্দটোৱে এইটো বুজায় যে ত্ৰিভুজৰ কোণ আৰু বাহু সম্বন্ধে অধ্যয়ন হৈছে ত্ৰিকোণমিতি। এই ত্ৰিকোণমিতি পৰিচয় পাঠটো তোমালোকৰ সমকোণী ত্ৰিভুজৰ দশম শ্ৰেণী গণিতত ত্ৰিকোণমিতি পাঠটো কেৱল সমকোণী ত্ৰিভুজৰ বাহুবোৰৰ অনুপাত বিষয়েহে আলোচনা হৈছে। সেয়ে তোমালোকক মই সমকোণী ত্ৰিভুজবোৰৰ বাহুবোৰৰ অনুপাত বিষয়ে তোমালোক শিকাওঁ। মনত ৰাখিবা যে ত্ৰিকোণমিতি অনুপাত হৈছে 6টা। সেই 6টা ত্ৰিকোণমিতি অনুপাত যদি তোমালোকে মনত ৰাখা তেন্তে ত্ৰিকোণমিতি অনুপাতবোৰ সহজ পাবা। এতিয়া প্ৰথমে তোমালোকৰ অনুপাতবোৰ বুজোৱাৰ আগত এটা গ্ৰীক শব্দ হয় থিটাৰ, এইটো মনত ৰাখিবা। থিটাৰ হৈছে এটা গ্ৰীক শব্দ, থিটা হৈছে এটা গ্ৰীক শব্দ। ইয়াক আমি কোণ হিচাপে ল'ব পাৰোঁ। এতিয়া মই তোমালোকক কৈছোঁ যে ত্ৰিকোণমিতি অনুপাত হৈছে 6টা। এতিয়া চাইন থিটাৰ, কছ থিটাৰ, টেন থিটাৰ, কছেক থিটাৰ, চেক থিটাৰ, কট থিটা। এই 6টা হৈছে ত্ৰিকোণমিতি অনুপাত। এতিয়া মই তোমালোকৰ ওচৰত আলোচনা কৰিম যে সমকোণী ত্ৰিভুজৰ বাহুবোৰৰ অনুপাতৰ বিষয়ে। এটা সমকোণী ত্ৰিভুজৰ এটা সূক্ষ্ম কোণৰ সাপেক্ষে বাহুবোৰৰ অনুপাতৰ বিষয়ে ইয়াত আলোচনা হ'ব। এতিয়া আমি প্ৰথম চাইনৰ পৰা আৰম্ভ কৰোঁ। চাইন অনুপাতটো হৈছে লম্বৰ বাই কৰ্ণ। চাইন অনুপাত হৈছে লম্ব বাই কৰ্ণ। কছ অনুপাতটো হৈছে ভূমি বাই কৰ্ণ। টেন অনুপাতটো হৈছে
tan theta equal to হৈছে লম্ব বাই ভূমি। অৰ্থাৎ আমি গম পালোঁ যে sin theta equal to লম্ব বাই লম্ব divided by কৰ্ণ, cos theta equal to ভূমি divided by কৰ্ণ, tan theta equal to লম্ব divided by ভূমি। ইয়াৰ পিছত cosec theta, cosec theta টো মানটো হৈছে এই sin theta ইয়াৰ প্ৰতিটো মানটো, অৰ্থাৎ sin theta অনুপাতটো আছে লম্বৰ divided by কৰ্ণ, ইয়াৰ প্ৰতিটো মানটো হ'ব কৰ্ণ divided by লম্ব। তাৰপিছত sec theta অনুপাতটো হ'ব ভূমি divided by তাৰপিছত sec theta অনুপাতটো হৈছে কৰ্ণ divided by ভূমি। অৰ্থাৎ sec theta অনুপাতটো হৈছে cos theta অনুপাতৰ প্ৰতিটো মানটো। ঠিক একেদৰে cot theta equal to হ'ব tan theta অনুপাতৰ বিপৰীত মানটো, অৰ্থাৎ প্ৰতিটো মানটো। ভূমি divided by লম্ব, ভূমি divided by লম্ব। এতিয়া তোমালোকে এই ছটা ত্ৰিকোণমিতিৰ অনুপাত যদি মনত ৰাখিলোৱা তেন্তে ত্ৰিকোণমিতিৰ প্ৰশ্নবোৰ সমাধান কৰিবলৈ সহজ পাবা। এতিয়া এটা ত্ৰিভুজ লৈছো, নাম দিছো এ বি চি। চি কোণৰ সাপেক্ষে, মন কৰিবা চি কোণৰ সাপেক্ষে, চি কোণৰ সাপেক্ষে, চি কোণৰ সাপেক্ষে ইয়াত বিপৰীত বাহু, অৰ্থাৎ চি কোণৰ বিপৰীত বাহুটো হ'ব লম্ব, চি কোণৰ বিপৰীত বাহুটো হ'ব লম্ব, আৰু সমকোণৰ বিপৰীত বাহু, সমকোণৰ বিপৰীত বাহু তোমালোকে জানা যে সমকোণ ত্ৰিভুজৰ সমকোণৰ বিপৰীত বাহুটো হৈছে কৰ্ণ, গতিকে ইয়াত এ চি হ'ব কৰ্ণ, তেন্তে চি বি হ'ব, তেন্তে চি বি হ'ব এই সূক্ষ্ম কোণটো, অৰ্থাৎ চি কোণৰ সন্নিহিত বাহু, যাক আমি ভূমি বুলি কওঁ। এতিয়া ইয়াৰ ভিতৰত লিখাইছিলোঁ যে সাইন থিটা, ইয়াত যেনিবা থিটাৰ সলনি চি কোণ লিখিছোঁ, গতিকে আমি থিটাৰ সলনি চি লিখিব লাগিব। সাইন চি সূত্ৰটো হৈছে লম্বৰ ডিভাইডেড বাই কৰ্ণ, লম্বৰ ডিভাইডেড বাই কৰ্ণ। ইয়াত লম্ব মান হৈছে এ বি, তাৰপিছত কৰ্ণ হৈছে এ চি, অৰ্থাৎ সাইন চি ইকুৱেল টু পালোঁ আমি এ বি বাই এ চি। ঠিক একেদৰে কছ চি সূত্ৰটো হৈছে ভূমি ডিভাইডেড বাই কৰ্ণ। ইয়াত ভূমি হৈছে চি বি আৰু কৰ্ণ হৈছে এ চি।
ইয়াৰ পিছত tan c অনুপাতটো হ'ব লম্ব ডিভাইডেড বাই ভূমি লম্ব ডিভাইডেড বাই ভূমি লম্ব আছে AB আৰু ভূমি আছে BC ইয়াৰ পিছত আহিছে cosec C সূত্ৰটো হৈছে sin অনুপাতৰ বিপৰীত অনুপাত sin অনুপাতটো আছিলে লম্ব বাই কৰ্ণ গতিকে ইয়াৰ বিপৰীতটো হ'ব কৰ্ণ বাই লম্ব কৰ্ণ বাই লম্ব এতিয়া মন কৰা কৰ্ণ আছে AC লম্ব আছে AB গতিকে cosec C ইকুৱেল টু আমি AC বাই AB ইয়াৰ পিছত sec অনুপাতটো হ'ব sec C ইকুৱেল টু হ'ব কৰ্ণ ডিভাইডেড বাই ভূমি কৰ্ণ ডিভাইডেড বাই ভূমি ইয়াত কৰ্ণ মানটো হৈছে AC ডিভাইডেড বাই ভূমি হৈছে CB তাৰপিছত ইয়াৰ পিছত cot C অনুপাতটো হ'ব ভূমি ডিভাইডেড বাই লম্ব ভূমি ডিভাইডেড বাই লম্ব ভূমি ডিভাইডেড বাই লম্ব যদি হয় তেন্তে আমি পাম ভূমি আছে CB লম্ব আছে AB এনেকৈ আমি ত্ৰিকোণমিতি অনুপাতবোৰ উলিয়াই এতিয়া তোমালোকৰ বাবে অতি সহজকৈ বুজিব গ'লে মই এটা অন্য এটা উদাহৰণ লৈছোঁ যাতে তোমালোকে সহজে বুজি পাবা তোমালোকে এটা কথা মনত ৰাখিবা যে এটা সমকোণী ত্ৰিভুজৰ এটা কোণৰ সাপেক্ষে লম্ব আৰু ভূমি মানটো চেঞ্জ হয় যেনে ইয়াত যদি আমি ABC লিখোঁ এই ABC ত্ৰিভুজটো যদি আমি A কোণৰ সাপেক্ষে যদি কওঁ তেন্তে A কোণৰ সাপেক্ষে CB হ'ব লম্ব CB হ'ব লম্ব আৰু AB হ'ব ভূমি ঠিক একেটা সমকোণী ত্ৰিভুজৰ ABCৰ C কোণৰ সাপেক্ষে C কোণৰ সাপেক্ষে যদি আমি লম্ব ভূমিৰ কথা যদি কওঁ C কোণৰ বিপৰীত বাহু C কোণৰ বিপৰীত বাহুটো হ'ব AB অৰ্থাৎ AB হ'ব ইয়াত লম্ব C কোণৰ সন্নিহিত বাহু C কোণৰ সন্নিহিত বাহু এইটো হ'ব ভূমি আৰু ইয়াৰ বিপৰীত বাহুটো কৰ্ণ এইটো কৰ্ণ এইখিনি মনত ৰাখিবা C কোণৰ সাপেক্ষে লম্ব AB আৰু ভূমি হ'ল CB আৰু ইয়াত A কোণৰ সাপেক্ষে লম্ব হ'ল CB আৰু ভূমি হ'ল AB কৰ্ণ AC বুজিবৰ বাবে এটা উদাহৰণ লৈছোঁ এটা সমকোণী ত্ৰিভুজ দিয়া আছে এইটো ABC ইয়াত AB মান দিয়া আছে 5 cm
এইটো মান দিয়া আছে 4 সেন্টিমিটাৰ যেনেবা এটা মান লৈছোঁ 7 সেন্টিমিটাৰ 7 নালাগে 8 লৈছোঁ 8 সেন্টিমিটাৰ লৈছোঁ এতিয়া প্ৰশ্নত তোমালোকক উলিয়াব দিছে sin a cos a sin c cos c উলিয়াব দিছে sin a cos a sin c cos c উলিয়াব দিছে প্ৰশ্ন এতিয়া প্ৰথমে মন কৰা sin a সূত্ৰটো কি আছে sin a সূত্ৰটো আছিল লম্ব বাই কৰ্ণ লম্ব সূত্ৰটো এতিয়া sin a টো লম্ব বাই কৰ্ণ a কোণৰ সাপেক্ষে লম্ব কি হ'ব ইয়াত a কোণৰ সাপেক্ষে লম্ব হ'ব cd আৰু কৰ্ণ এটা দেখায় কৰ্ণ হ'ব ac c মান আছে 4 সেন্টিমিটাৰ আৰু ac মান হৈছে 8 সেন্টিমিটাৰ কাটি দিলোঁ কিমান 4/8 ইয়াত লঘিষ্ঠ নিলে 1/2 হ'ব অৰ্থাৎ sin a টো পালোঁ আমি 1/2 ঠিক একেবাৰে cos a ইয়াত cos a মান হ'ব ভূমি বাই কৰ্ণ এটা মন কৰে a কোণৰ সাপেক্ষে ভূমি কি হ'ব a কোণৰ সাপেক্ষে ভূমি হ'ব ab আৰু কৰ্ণ হ'ব ac অৰ্থাৎ a কোণৰ সাপেক্ষে ভূমি হ'ল ab আৰু কৰ্ণ ac ab মান পাইছোঁ আমি 5 আৰু ac মান পাইছোঁ 8 অৰ্থাৎ cos a equal to 5/8 ইয়াৰ পিছত sin c একেই সূত্ৰ লম্ব বাই কৰ্ণ লম্ব c কোণৰ সাপেক্ষে লম্ব ab c কোণৰ সাপেক্ষে লম্ব ab হ'ব c কোণৰ সাপেক্ষে লম্ব ab আৰু ভূমি এইটো গতিকে ইয়াত লম্ব হ'ব a b আৰু কৰ্ণ ac অৰ্থাৎ কি পালোঁ আমি 5/8 ঠিক আছে cos c হ'ব cos c পাম cos c সূত্ৰ আছিলে ভূমি বাই কৰ্ণ ভূমি কিমান আছে c কোণৰ সাপেক্ষে ভূমি cd আৰু কৰ্ণ ac c মান আছে 4 আৰু এইটো 8 অৰ্থাৎ 4/8 হ'লে 1/2 বহি এনেকৈ আমি ত্ৰিকোণমিতিৰ অনুপাত উলিয়াব পাৰোঁ এতিয়া ত্ৰিকোণমিতিৰ যিকেইটা অভেদ আছে সেই আটাইকেইটা অভেদ আমি উলিয়াই লওঁ বিশেষকৈ প্ৰথম অনুশীলনটো পালে ত্ৰিকোণমিতি প্ৰথম আমি সাইনৰ পৰা আৰম্ভ কৰিছোঁ sin a
এটা সমকোণী ত্ৰিভুজ লৈছোঁ। এ সমকোণ হ'ব, বি 90 ডিগ্ৰী লৈছোঁ, 90 ডিগ্ৰী লৈছোঁ, চি এইটো। এতিয়া এ কোণৰ সাপেক্ষে লম্বৰ ভূমি বাচিব। এতিয়া লম্ব হ'ব এই এ কোণৰ বিপৰীত বাহু। এই এ কোণৰ বিপৰীত বাহু বি চি আছে, গতিকে বি চি হ'ব ইয়াৰ লম্ব, আৰু এ বি হ'ব ভূমি, আৰু ইয়াত এ চি কৰ্ণৰ হৈ আছে। এতিয়া চাইন অনুপাতটো আছিল, চাইন এ অনুপাতটো আছিল লম্ব বাই কৰ্ণ। থাকি পালোঁ আমি লম্ব আছে চি বি আৰু এইটো এ চি। কথাটো মহাবিশ্বটো তাৰপিছত কছ এ পালোঁ আমি। কছ এ পাইছোঁ ভূমি বাই কৰ্ণ। ভূমি আছে এ বি, কৰ্ণ আছে এ চি। tan এ হ'ব লম্ব বাই ভূমি। লম্ব অৰ্থাৎ লম্ব হ'ব বি চি বাই ভূমি হ'ব এ বি। এফালে কচেক এ, এই কচেক এটো হয় চাইন এ অনুপাতৰ বিপৰীত মানটো, গতিকে এ চি বাই চি ডি। তাৰপিছত চেক অনুপাতটো হ'ব চেক এ ইকুৱেল টু কচ এ অনুপাতৰ বিপৰীতটো এ বি বাই এইটো এ চি বাই এ বি হ'ব। তাৰপিছত কট এ অনুপাতটো হ'ব টেন অনুপাতৰ বিপৰীত বাহুটো এ বি বাই বি চি। এতিয়া এই ত্ৰিকোণমিতি অনুপাতকেইটাৰ সহায়ত আমি ত্ৰিকোণমিতি আনবোৰ অভেদ উলিয়াম। যেনে চাইন এ ইকুৱেল টু আমি কি পাইছোঁ চি বি বাই এ চি পাইছোঁ। এতিয়া লব আৰু হৰ যদি দুইটাকে যদি আমি চি বিয়ে যদি হৰণ কৰি দিওঁ, চি বি বাই চি বি আৰু এ চি বাই চি বিয়ে যদি হৰণ কৰোঁ, তেতিয়া কি পাম আমি চি বি বাই চি বি ইকুৱেল টু 1 হয়। আৰু এফালে এ চি বাই চি বি ইয়াত আছে, কিমান হ'ব এ চি বাই চি মানে কচেক এ, অৰ্থাৎ আমি চাইন এ ইকুৱেল টু আৰু 1 বাই কচেক এ। ইয়াৰ পিছত কচ এ অনুপাতটো হ'ব আছে এ বি বাই এ চি আছে, দুইটাকে যদি আমি অৰ্থাৎ কচ এ আছে এ বি বাই এ চি আছে। এতিয়া লব আৰু হৰ দুইটাকে যদি আমি এ বি যদি হৰণ কৰোঁ তেন্তে পাম এ বি ডিভাইডেড বাই এ বি আৰু এফালে এ চি ডিভাইডেড বাই এ বি। তেন্তে কি পাম যে এইফালে মন কৰে এ বি বাই এ বি মানে 1, ইয়াত এ চি বাই এ বি মানে হৈছে চেক এ, অনুপাতটো মোহাই দিয়া হৈছে, এইটো চেক এ হয়।
ইয়াৰ পিছত ইয়াত tan অনুপাতটো আছিল CB by AB তোমালোকে ভালদৰে মন কৰিবা কাৰণ এইখিনি পিছৰখন মোহাই দিয়া হৈছে এতিয়া CB লব আৰু হৰ দুইটাকে যদি আমি AC যদি হৰণ কৰোঁ অৰ্থাৎ CB divided by AC আকৌ এফালে AB divided by AC তেনে কি পাম আমি CB divided by AC মানে হৈছে sin A তাৰপিছত AB by AC মানে হৈছে cos A আমি এটা পাইছোঁ ইয়াৰ পৰা তোমালোকে নিশ্চয় অনুমান কৰিছা যে sin A equal to 1 by cos A পোৱা যায় আৰু এফালে cos A equal to 1 by sec A আৰু tan A equal to sin A by cos A আরেগে এই কথাকেইটা মনত ৰাখিবা আৰু মনত ৰাখিবলগীয়া কথাটো হ'ল sin A equal to 1 by cosec A হয় অর্থাৎ sin A equal to 1 by যদি cosec A হয় তেন্তে আমি কি লিখিব পাৰোঁ তেন্তে আমি এইটো লিখিব পাৰোঁ যে cosec A equal to 1 by sin A এই দুইটা হৈছে ইম্পৰ্টেণ্ট তাৰপিছৰ কথাটো হৈছে cos A equal to 1 by sec A পাইছোঁ গতিকে আমি sec A equal লিখিব পাৰোঁ আমি 1 by cos A এইটো মনত ৰাখি ল'বা তাৰপিছত আমি পাইছোঁ যে tan A equal to sin A by cos A আকৌ মন কৰিবা tan A equal to tan A equal to 1 by cos A এইকেইটা তোমালোকে মনত ৰাখি ল'বা এতিয়া আমি অনুশীলনী প্ৰশ্ন আৰম্ভ কৰোঁ অনুশীলনী আমি অনুশীলনী 8.1 আলোচনা কৰোঁ ইয়াত এক নম্বৰ প্ৰশ্ন কৈছে ত্ৰিভুজ ABC ত্ৰিভুজ B কোণ সমকোণ আৰু AB equal 24 cm BC equal 7 cm হলে তলত দিয়াবিলাক উলিওৱা অৰ্থাৎ sin A cos A sin C cos C উলিয়াব দিছে এতিয়া এই ABC সমকোণ ত্ৰিভুজটো B কোণটো সমকোণ হয় তো A আৰু C তাৰপিছত কৈছে AB equal to 24 cm BC equal to 7 cm ইয়াৰ পৰা আমি sin A আৰু cos C উলিয়াব দিছে এক নম্বৰতে দুই নম্বৰতে পৰিছে sin C cos C উলিয়াব দিছে এতিয়া এই ABC সমকোণ ত্ৰিভুজটো AB আৰু BC মান দিয়া আছে এতিয়া আমি AC মান উলিয়াব লাগিব এই AC মানটো কেনেকৈ উলিয়াম এই ABC সমকোণ ত্ৰিভুজটো পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ
সূত্ৰমতে পাম আমি AC স্কোয়ার ইকুয়াল টু AB স্কোয়ার প্লাস BC স্কোয়ার। AB মান আছে 24 বহাই 24 স্কোয়ার, BC মান আছে 7 স্কোয়ার। 24 স্কোয়ার করলে 5 7 6 পোৱা যায় আৰু 7 স্কোয়ার করলে 49। এখানে প্লাস করলে পাওয়া যাব 6 to 5। আমি এটাকে পালো যে AC স্কোয়ার ইকুয়াল টু 6 to 5। এখানে মহাই সমান এতিয়া AC স্কোয়ার ইকুয়াল পালো আমি 6 to 5। এটা স্কোয়ার থাকলে এফালে হব AC ইকুয়াল টু 6 to 5। অর্থাৎ পালো আমি AC ইকুয়াল পালো 25। এতিয়া আমি এই AC মানটা পালো 25 সেন্টিমিটার। এতিয়া আমাক উলিয়াব দিছে সাইন এ। সাইনে সূত্ৰটো হৈছে লম্বৰ ডিভাইডেড বাই কৰ্ণ। এতিয়া এ কোণৰ সাপেক্ষে লম্বৰ আছে CD, অৰ্থাৎ এ কোণৰ বিপৰীত বাহুটোৱে হ'ব লম্বৰ, অৰ্থাৎ কি হ'ব CD। কৰ্ণ এনেহ'লে হৈছে AC। CB মান আছে 7, এইটো মান আছে 25। এইটো চেণ্টিমিটাৰ কাটিলে এইটো হৈ যাব। ঠিক একেদৰে কছ এ মানটো হ'ব, ভূমি বাই কৰ্ণ। ভূমি আছে এ কোণৰ সাপেক্ষে ভূমি হ'ব AB, তাৰপিছত কৰ্ণ হ'ব AC। AB মান আছে 24 আৰু AC মান আছে 25। অৰ্থাৎ আমি পালো cos ইকুয়াল টু 24/25। দুই নম্বৰ প্ৰশ্নটো চোৱা। 1 নম্বৰ দুইটো উলিয়াব দিছে সাইন চি উলিয়াব দিছে। সূত্ৰটো হৈছে লম্ব বাই কৰ্ণ। লম্ব মানটো দিছে, লম্ব মানটো চি কোণৰ সাপেক্ষে লম্ব হৈছে AB আৰু কৰ্ণ একেই থাকিব, কৰ্ণ হ'ব AC। AB মান আছে 24, AC মান আছে 25। cos C মানটো হ'ব ভূমি বাই কৰ্ণ। ভূমি আছে চি কোণৰ সাপেক্ষে ভূমি আছে CB আৰু কৰ্ণ AC। অৰ্থাৎ কিমান পালো 7/25। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।